ৰাইজ এতিয়া ৰাতি বাজিছে 6টা আৰু মই জলকীয়া পুলিকেইটা লৈ এতিয়া ৰুব আহিছোঁ। মানে এতিয়া ফুলৰ টাবত ৰুই থোৱা আছিলে, তো ফুলৰ টাবকেইটা যদি জলকীয়া পুলিটো থাকে টাবকেইটা বেয়া হৈ যাব, সেইকাৰণে বোলো উঘালি পিনি মই নিজে ৰুই দিওঁ। আৰু এতিয়া মই গাঁতটো গতিকে খান্দি লৈছিলোঁ, পুলিটো বৰ অকণমানি হৈ আছে। মাটিখিনি অকণমান হেৰি কৰি লওঁ। এতিয়া কি কয় একদম মচন্দৰী, ভেদাইলতা নহয়, মচন্দৰী, পদুনা ইয়াত আছে। আৰু অলপমান গোবৰো দি দিওঁ, কিন্তু গোবৰটো বৰ টান, এই গোবৰখিনি বৰ টান হ'লেও আৰু পিছত দিবহি গোবৰ কোনোবাই আনি। মই পুলিটো এতিয়া ৰুই থৈ যাওঁ, ৰাতিপুৱালৈকে থাকিলে মানে পুলিটো আকৌ পাহৰি গ'লে মৰি যাব, সেয়েহে বোলো এতিয়া ৰুই দিওঁ। তাৰপিছত ছেকেণ্ড পুলিটো ৰুবলৈ লৈছোঁ। ইমান শিপাখিনি থাকিলে পুলিটো ভালকৈ গ্ৰ'থ নহ'ব, সেইকাৰণে এনেকৈ হাতে দি আঁতৰাই দিছোঁ। আৰু ছেকেণ্ড পুলিটো মই ভালকৈ ৰুই মেলি ল'লোঁ, আৰু তাৰপিছত আকৌ বেলেগ এটা জেগাত গৈ থাৰ্ড পুলিটো ৰুলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, পুলিকেইটা ডাঙৰ হ'লে দেখাম। থেংক ইউ।